গাঁওৰক্ষী থানা আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত লগতে ৰাইজৰ সহযোগত আজি আমি এই উৰিয়ামঘাট বজাৰ যিখনি আমাৰ বহুতো লেতেৰা দেখিবলৈ পোৱা গৈছিলে, তো আজি আমি সকলোৱে মিলি এই বজাৰখন পৰিষ্কাৰ কৰিবলৈ আমি শ্ৰম দিৱস উদযাপন কৰিছোঁ। আশা কৰিছোঁ আমাৰ সকলো ৰাইজে এই উৰিয়ামঘাটখনক সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব বুলি, কাৰণ এইখন আমাৰ ভৱিষ্যত। যিহেতুকে আমি এইখন অঞ্চলতেই বজাৰ কৰি খোৱা বোৱাৰ পৰা ধৰি পিন্ধা উৰাৰ পৰা ধৰি আমি ডাঙৰ দীঘল হৈছোঁ, আৰু আমাৰ পিছৰ প্ৰজন্মও এইখন অঞ্চলৰ পৰাই ডাঙৰ দীঘল হ'ব। সেয়েহে আমাৰ এই উৰিয়ামঘাটখন আমাৰ ভৱিষ্যত। সেয়েহে সকলোৱে এই উৰিয়ামঘাট বজাৰখনক পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিবৰ বাবে মই অনুৰোধ জনাম। সেয়ে আপোনালোকৰ সকলোৰে সহযোগিতা লাগিব, এই মোৰ আপোনালোকৰ ওপৰত অনুৰোধ। এই উৰিয়ামঘাট থানা উদ্যোগত আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত উৰিয়ামঘাট টাউনত আমি যিহেতু স্বচ্ছতা অভিযান আজি হাতত লোৱা হৈছে, ইয়াত প্ৰায় আমাৰ গাঁওৰক্ষী বাহিনীৰ 50-60জনমান সদস্যবোৰ গোট খাইছে। আমি টাউনখন সদায় পৰিষ্কাৰ ৰাখিব লাগিব। পৰিষ্কাৰ ৰাখিলে আমাৰ বহুতখিনি লাভান্বিত হওঁ, যিহেতু বেমাৰ আজাৰৰ পৰা আমি সুৰক্ষিত থাকিব পাৰোঁ। আৰু আমি যিহেতু ইয়াত আজি কাম কৰিছোঁ, এই কাম যোগেদি সকলোৱে যেনে নিজৰ টাউনত বা গাঁৱত সকলোৱে পৰিষ্কাৰ থাকি নিজৰ ভৱিষ্যত দিনৰ যিবোৰ উঠি আহি আছে তেওঁলোকে শিকিব বুলি আমি আশা ৰাখিছোঁ।